যোৱাকালি মোৰ তিৰুপতি মন্দিৰলৈ গৈ এই দুপৰীয়া তাৰমানে যিটো খানা দিয়ে সেই খানা আনিবলৈ গৈ মোৰ ভৰি আঙুলিত পৰিলে। মানে একেলগতে 5খন প্লেট আনিছিলোঁ, গতিকে তাই ইয়াত কোনোবা এখন প্লেট পৰিলে। তাৰমানে গৰম এতিয়া কি বুলি ক'ম, এতিয়া এইটো চাম্বাৰ ৰচম বুলি কয়, তাকে পৰিলে মোৰ ভৰিত। আৰু এই ভৰিত পৰিলে এতিয়া মন্দিৰৰ পৰা মই ঘূৰি আহোঁতে এই বিষত পিল এই মলম লৈ অনা হৈছে, এটা অলৰেডি খাই দিলোঁ মই। এতিয়া বিষটো অকণমান কমিলে আৰু এতিয়া মই এইটোৱে মালটো ফুটুৱাই দিম। মালটো ফুটুৱাই এই পানীটো উলিয়াই দিম মানে। মজা। মজা মজা। মজা। এইটো যিটো গৰমৰ ভাত, গৰম পাত পৰিলেতো, গৰম ভাত পৰিলেতো বস্তুটো কি হৈ গ'ল, ইয়াত পানী জমা হৈ গ'ল। এই পানীটো এতিয়া কি কৰিব লাগিব, আনলোড কৰিব লাগিব। এনেকৈ ফুটুৱাই দিব লাগিব। ফুটুৱাই দিলে নিজে বস্তুটো পানীটো ওলাই যাব। এইটো গৰম ভাপৰ পানী সোমাই আছে, গতিকে এইটো ছালটো যদি ফুটুৱাই দিওঁ পানীটো নিজেই নাইকিয়া হৈ যাব। কথাটো সেইটো। অকণমান অকণমান বিষাইছে, কি কৰিব, ধৈৰ্য ধৰিব লাগিব। এনেকৈ বিষৰ পানীটো উলিয়াই দিব লাগিব। মই ৰাতিপুৱাই কলগেট লগাই দিছিলোঁ, পেপচুডেণ্ট। বাৰু এইটো গৰম ভাত আনোতে গৰম ভাত পৰি গ'ল, এইটো আপত্তি নাই। এতিয়া এইটো বস্তুটো কি হ'ল, মন্দিৰৰ পৰা ওলাই আহোঁতে এই নখটো তাৰমানে শিলগুটিত ওজত দি দিলোঁ। শিলগুটিত ওজত দি তাৰমানে গোটেই তেজ পৰি গ'ল, মানে তেজ ওলাই গ'ল। মজা মজা মজা। এইটো গৰম পানী লৈ আহিছোঁ মই। এতিয়া গৰম পানীটো মই ধুম টিপটপকৈ। এইটো গৰম পানী টিপটপকৈ ধুই দিম এতিয়া। গৰম পানী ধুই দিয়া হৈছে, নখটো ধুই দিয়া হৈছে। নখটো জেতুকা খুন্দি পিনে জেতুকা বান্ধি দিম। জেতুকা যদি ভাল নহয়, ডক্টৰে দৰৱ দি পঠিয়াইছে, ধুনীয়াকৈ দৰৱ সানি দিম। বেজি ল'ব পাৰোঁ, মই ডক্টৰৰ ওচৰতো ঠিকটো কৰিব পাৰোঁ, মন নগ'ল আৰু। এইও মৌলিকাকৈ কৰিব ন, খালি দুটকামান বেছিকৈ ল'ব আৰু। এনেকৈ হেঁচি হেঁচি এয়া বিষৰ যিটো পানী সোমাই আছে গৰম ভাপৰ, সেই পানীটো উলিয়াই দিব লাগিব। কথাটো গম পালেনে? বস্তুটো হেঁচি ভাপৰ পানীটো উলিয়াই দিব লাগিব। অ'কে বা কি কৰিব আৰু। কিবা চাগে পাপ আছিলে, সেই পাপটো চাগে খণ্ডন হৈ আহিছে। তিৰুপতিলৈ গৈ কিবা পাপ হৈ আছিলে চাগে, সেইকাৰণে পাপটো খণ্ডন হৈ আহিছে। বস্তুটো ঢৌ উঠি গ'ল গৰমত।
অন্য একো হোৱা নাই। এইটো আকৌ ৰাতিপুৱা তেজ ওলাইছিলে দেই, ৰাতিপুৱা বাৰুকৈ তেজ ওলালে। এতিয়া মলম সানিব লাগিব। মলম সানিব লাগিব, মলম দুয়োটাতে মলম সানি দিব লাগিব এনেকৈ। এনেকৈ মাজৰ আঙুলিটোৱে ধুনীয়াকৈ মলম সানি দিব লাগিব। গৰম ভাতে পুৰাটো বস্তুটো তিয়াব কৰিব নালাগিব। তাৰমানে গৰম পানী যি ধুই দিলোঁ, ইয়াক ধুনীয়াকৈ মলম লগাই টিপটপকৈ ৰাখিব লাগিব। ओके ओके बा এইটোৱে আৰু কি কৰিবি, কেতিয়াবা হ'বলগীয়া হ'লে এনেকেই হৈ যায় ঘটনাবিলাক।